এই গাইজ তো আজি বছৰটো নতুন বুলি কিনে আজি মই ইয়াতে ফুৰিবলৈ আহিলোঁ ভূপেন হাজৰিকা সমাধি সত্ৰত। তো পোনপ্ৰথমে সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো যাতে নতুন বছৰটো সকলোৰে ভালে কুশলে যায়। তো আজি মই এতিয়া ফুৰিবলৈ আহিলোঁ। দিনতো বহুত জেগাত ঘূৰিলোঁ, তথাপিও মানে আজি এতিয়া গধূলি আহিলোঁ। তেওঁ দিনখিনি ভিডিঅ' বনোৱা নহ'ল। তো এতিয়া গধূলি আহিছোঁ ইয়াতে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত। ইয়াতে চাব পাৰে বহুত ধুনীয়া এটা শান্তিময় পৰিৱেশ, ইয়াতে আহিছোঁ। তো ইয়াতে এখন প্ৰজেক্টৰ লাগি আছে। তো ইয়াতে বহি কিনে ইয়াতে প্ৰজেক্টৰ বিষয়ে কিবা দেখুওৱা হয়, এইবোৰ চাব পাৰে। ইয়াতে পুৰণা কিছুমান ভূপেন হাজৰিকাদেৱৰ সেই কিছুমান ভিডিঅ' দেখুওৱা হয়, তাতে চাব পাৰে। ইয়াতে আছে আৰু এইফালে আগফালে চাওঁ আপোনাৰ আৰু কি আছে, ওপৰফালে কি আছে আমাৰ। এইটো হৈছে গোটেইবোৰ ভূপেন হাজৰিকাদেৱৰ যিমানবোৰ ফটো আছে পুৰণা কালৰ আগত, তেওঁ যিবোৰ এৱাৰ্ড পাইছিলে সেইবোৰ গোটেইবোৰ। তো গাইজ আমি ইয়াতে দেখিব পালোঁ, এইটো চাওক, আপোনালোকে চিনি পাই গৈছে আমাৰ এজন মাজৰ এক্টৰ এজন, আমাৰ হিন্দী চিনেমাৰ এক্টৰ অমৰীশ পুৰী, আৰু লগতে ভূপেন হাজৰিকাদেৱ আছে। তো খুবেই এটা শান্ত পৰিৱেশত আমি ইয়াতে আহিছোঁ। আৰু ইয়াতে চাবলৈ বহুতো বিভিন্ন ধৰণৰ ফটো আছে আৰু যিবোৰ আমাৰ ডাঙৰ এলবাম আছে সেইবোৰ চাব পাৰে আপুনি। ইয়াতে মানুহৰ বাবে আৰু বিভিন্ন ধৰণৰ আছে। আৰু যিবোৰ কিতাপ তেওঁ যিবোৰ মানে কিতাপ আৰু গীতবোৰ তেওঁলোকে লিখিছে সেইবোৰ মানে বহুতো এলবামৰ সৈতে আমাৰ সংৰক্ষিত হৈ আছে। সেইবিলাক হওক আৰু আগলৈ হওক ইয়াত বিভিন্ন ধৰণৰ বহুত ফটো আছে। এইফালে চাব পাৰে, এখন বৰ ধুনীয়া এখন চিত্ৰ চাব পাৰে। তো ইয়াতে এখন বঢ়িয়া এখন চিত্ৰ এখন দেখুওৱা আছে বৰ ডাঙৰকৈ, কিন্তু চিত্ৰখনত বৰ এটা কিবা এটা মিনিং বুজাইছে, কিন্তু মই মিনিংটো বুজি পোৱা নাই কি মিনিং। ভিডিঅ'টো আজিৰ কাৰণে এইখিনিতে সামৰোঁ। তো ভিডিঅ'টো ভাল পালে তো আপোনালোক লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ কাৰণে এইখিনি, বাই বাই।